নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত আজি মই শিক্ষকসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট আপোনালোকে কাইন্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আপোনালোকে স্ক্ৰীনত এখন নোটিফিকেশ্যন দেখা পাইছে আৰু এই নোটিফিকেশ্যনখন দিয়া হৈছে ডক্টৰ ওম প্ৰকাশ আইএএছ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আৰু টু দা ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা অল ডিস্ট্ৰিক্টলৈ দিয়া হৈছে বিষয়বস্তু হল সাইডিনিয়া ব্লক লেভেল নন ৰেসিডেন্সিয়েল ট্ৰেইনিং সম্পৰ্কে আৰু টিচিং এট দ্য ৰাইট লেভেল সমকৈ তৰল ফৰ দ্য টিচাৰ্স হু টিচ এট ক্লাছ 3 to 5 ক্লাছ 3 to 5 লৈ যিসকল শিক্ষকে পঢ়ায় তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব সাইডিনিয়া আৰু এই ট্ৰেইনিংটো সম্পূৰ্ণ নন ৰেসিডেন্সিয়েল ট্ৰেইনিং হ'ব প্ৰথম ফেজটো 5 আগষ্টৰ পৰা 8 আগষ্টলৈকে হ'ব আৰু সেকেন্ড ফেজ 18 আগষ্টৰ পৰা 21 আগষ্টলৈকে হ'ব ইয়াতে কেইটামান ক্ৰাইটেৰিয়া দিয়া হৈছে ওৱান টিচাৰ ফ্ৰম ইচ গভৰ্নমেণ্ট প্ৰভিন্সিয়েলাইজড লোকেল বডি টিজি মেনেজড এলপি স্কুল এমভি স্কুলছ এণ্ড কম্পোজিট স্কুলছ বোথ সমগ্ৰ শিক্ষা এণ্ড পিএমচি স্কুল teaching in grade 3 to 5 will be invited for the training however those school which are having 100 to 200 students in class 1 to 5 will nominate 2 teachers for the training and more than 200 students will nominate 3 teachers for the training যি বিলাক বিদ্যালয়ত 100 বা তাতকে বেছি বা 200 লৈকে ষ্টুডেন্ট আছে সেইবিলাক স্কুলৰ পৰা দুজন টিচাৰ নমিনেট কৰা হ'ব আৰু যিবিলাক স্কুলৰ ষ্টুডেন্ট 200 কে ওপৰত আছে সেইবিলাক স্কুলত তিনজনকে টিচাৰ nominate kora hobo teacher will be deputed phase wise for attending the training to ensure uninterrupted classroom transition maximum in 2 phase and ensure that normal classes are not affected by the training so phase wise teacher kolok niyoগ kora hobo aru jate daily class bur jate khoti nohoy hebur opor nodor dia hobo no teacher of single teacher schools will be invited for the training jibla schoolot single teacher ase telkok training ole invite kora nohobo kintu যদি তেওঁলোকে ইচ্ছুক হয় তেতিয়া হলে তাৰ কাৰণে বেলেগ ব্যৱস্থা কৰা হ'ব ধৰক বেলেগ স্কুলৰ টিচাৰ এংগেজ কৰাই হলো তেওঁক ট্ৰেইনিং দিয়া হ'ব the teachers must have already been trained on FLN ট্ৰেইনিং থকা হ'ব লাগিব experience in teaching primary grade class 3 to 5 মানে class 3 to 5 ত আগতে যদি আপুনি পঢ়াইছে তেতিয়া সেই এক্সপেৰিয়েন্স থকা হ'ব লাগিব সো এয়া আছিল আজি ইনফৰমেশন জুৱা জুন মাহত আৰপি সকলক ট্ৰেইনিং দিয়া হৈছিল এই সম্পৰ্কে আৰু এই মাহত টিচাৰ সকলক দিয়া হ'ব দুটা ফেজত 5 তাৰিখৰ পৰা 8 তাৰিখলৈ এটা ফেজ আৰু 18 তাৰিখৰ পৰা 21 তাৰিখলৈ এটা ফেজ সো আজি ভিডিঅ'টিত ইমানে আছিল আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেলদি বাই বাই জয় আই অসম জয় হিন্দ